নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানিলে এগৰাকী মৰম লগা কণমানি তন্ত্ৰ শংকৰাত শোকাকুল পৰিৱেশ অচিন দেশলৈ গুচি গ'ল মৰম লগা কণমানি ঈশানী সৰ্পদংশনত মৃত্যু তন্ত্ৰ শংকৰাৰ ঈশানী কাশ্যপৰ ঈশানীৰ পৰিয়ালত শোকাকুল পৰিৱেশ হয় এগৰাকী মৰম লগা কণমানি ঈশানী কাশ্যপৰ মৃত্যুৱে এতিয়া তন্ত্ৰ শংকৰাবাসীক কন্দুৱাইছে সম্পূৰ্ণ শোকাকুল পৰিৱেশে বিৰাজ কৰিছে নলবাৰীৰ তন্ত্ৰ শংকৰাত তন্ত্ৰ শংকৰাৰ নিবাসী ৰাজু ডেকা আৰু চিমি ডেকাৰ একমাত্ৰ কন্যা সন্তান ঈশানী কাশ্যপক যোৱা পৰহি ঘৰতে সৰ্পই দংশন কৰিছিল লগে লগে নলবাৰী মেডিকেল কলেজলৈ নিয়া হৈছিল কণমানিগৰাকীক কিন্তু নলবাৰী মেডিকেল কলেজত ঈশানীৰ চিকিৎসা সিমান উৎকৃষ্ট নোহোৱাত গুৱাহাটী মেডিকেল কলেজলৈ লৈ যোৱা হৈছিল ঈশানীক কিন্তু নিয়তিৰ কি লীলা গুৱাহাটীতে ঈশানীয়ে সকলোকে কন্দুৱাই এই পৃথিৱীৰ পৰা বিদায় মাগিলে যি সন্তানক পিতৃ মাতৃয়ে খুৱাই বুৱাই বিচনালৈ শুবলৈ নিয়ে তাৰ পৰিৱৰ্তে সন্তানৰ মৃতদেহ শ্মশানলৈ নিবলগীয়া হোৱাত কিমান বেদনাদায়ক আজি তেনে এক বেদনাদায়ক মুহূৰ্তৰ সাক্ষী ঈশানীৰ পিতৃ মাতৃৰ লগতে তন্ত্ৰ শংকৰাৰ গাঁৱৰ সকলো ৰাইজ 5 বছৰীয়া ঈশানীৰ কথা কৈ আজি সকলোৱে চকু লুটুকিছে সঁচাকৈ নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানি সকলোকে কন্দুৱাই গ'ল ঈশানী ইপিনে নলবাৰী মেডিকেল কলেজত ঈশানীৰ ভুল চিকিৎসাৰ বাবে মৃত্যু হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে পৰিয়ালৰ লোকে চকু লুটুকি এই অভিযোগ উত্থাপিত কৰিছে অৱশ্যে নলবাৰী মেডিকেল কলেজৰ চিকিৎসাৰ ক্ষেত্ৰত কিছু আখোৱা নথকা নহয় নলবাৰীৰ সৰ্বসাধাৰণ ৰাইজে নলবাৰী মেডিকেল কলেজৰ চিকিৎসাৰ ক্ষেত্ৰত বিভিন্ন সময়ত প্ৰশ্ন তুলিছে সেই একেখন নলবাৰী মেডিকেল কলেজত ঈশানীৰ চিকিৎসাৰ ক্ষেত্ৰত প্ৰশ্ন তুলিছে ভুক্তভোগী পৰিয়ালটোৱে আধুনিকতাৰ যুগত চিকিৎসা বিজ্ঞান শ্ৰেষ্ঠ বুলি বিবেচিত হোৱাৰ পিছতো সৰ্পদংশনেই কাল হ'ল ঈশানীৰ সঁচাকৈয়ে কণমানি ঈশানীয়ে আজি সকলোকে কন্দুৱাই গুচি গ'ল অজান দেশলৈ নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ কণমানি ঈশানীৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক নলবাৰীৰ পৰা ডিজেন ডেকা ৰিপৰ্ট ইণ্ডিয়া টক্স 365